Good morning friends. মই আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। মই জাষ্ট ওপৰলৈ আহি পাইছোঁ। আপোনালোক আজি ভাবিছিলোঁ আজি আপোনালোকক চাদৰ ফুলনি বাৰীখন দেখাই দিওঁ, কিন্তু আকৌ মানুহজনে ফোন কৰিছে কুঁৱাৰ পানীটো লগাই দে, আকৌ তললৈ যাব লাগিব। মই তললৈ গৈ আছোঁ। ইয়াৰ পানী চুইচ লগাই তললৈ আকৌ তললৈ গৈ আছোঁ। তললৈ গৈ ঘৰত কোনো নাই, সেইটো কাৰণে কাঠৰ তলখন মাৰিম যিহেতুকে আমি গোটেইবোৰ ওপৰলৈ গৈ আছোঁ। আমি ওপৰলৈ গৈ আছোঁ। ওপৰলৈ গৈ আছোঁ। এইটো ফ্ল'ৰ আমি থাকোঁ। মই দেখাম আপোনালোকক পিছলৈ মোৰ সৰু ফুলনি বাৰীখন, মোৰ কালেকশ্যন মই দেখাম। সেয়া থাৰ্ড ফ্ল'ৰ আহি পালোঁ। ভাগৰ হৈছে। আহিয়ে অকণমান ভাগৰ হৈ গৈছে। এয়া গুড মৰ্ণিং। কি কৰিছা তুমি? আজি মই চুলাকৰণ কৰি আছোঁ। কি কৰিছা? হে চুলাকৰণ কৰিছা? চুলাকৰণ কিয় কৰিছা আকৌ তুমি? সেয়া কি হয়? চাকি জ্বলোৱা। সেয়া মোৰ ল'ৰা। হাই কৈ দিয়া, হাই কৈ দিয়া, হাই। ফুলনি বাৰীখন দেখাই দিওঁ। এয়া মানুহজনে চোৱা চিতা কৰি আছে এতিয়া। এইখন দুখ পাইছোঁ দেই গুণ। এইখন ফুলনি বাৰী। সেইখিনি আমাৰ পকাৰে কৰি দিছে গোটেই দীঘলকৈ, একদম চাটখনৰ ইমূৰৰ পৰা সিমূৰলৈ দীঘলকৈ ইয়াত সেয়া কৰি দিয়া হৈছে। তাত আমি মাটি ভৰাইছোঁ। মাটি আপোনালোকে ভাবিছে চাগে মাটিবোৰ ক'ত পালোঁ। মাটিবোৰ আমি হেৰি কৰিছোঁ, গাড়ী এখনক কৈ দিছিলোঁ মাটি দিবলৈ, তাৰপিছত মাটি দিছে। কিমান লৈছিলে বিপ্লৱ এই মাটি হেৰিত? মাটিখিনিত কিমান লৈছিলে? এই কিনি অনা এইবোৰ মাটিত নদী পাৰৰ পৰা অনা হৈছিলে। আনিবলৈ তেওঁলোকক কণ্টেক্ট দিয়া হৈছিলে। তেওঁলোকে 2 গাড়ী নে 3 গাড়ী আনি দিছিলে, অটো ভেনেৰে আনি দিছিলে। আকৌ তলৰ পৰা আমি লেবাৰ লগাই পেলাই কঢ়িয়াইছোঁ ওপৰলৈকে। কঢ়িয়াই আনি পেলাই এইখিনি মানে আমি ফিল আপ কৰিছোঁ। সেয়া এতিয়া বৰ্তমান ল'ৰা এজন আহে। কি হয়? নাম কি? নয়ন গুড। আৰু ফুল ছিঙিবলৈ নাপায় নহয়। কি আছিলে? ফুল কৈ দিয়া। দুখ পাইছে ন? তুমি কিয় ছিঙিছা? নাপায় নহয় ছিঙিব। হেই নাপায়, নমুৱে বেয়া পাব। আপোনাক গোটেই ভিউটো দেখাই আছোঁ। এইয়া আমাৰ ফুলনি বাৰী, শাকনি বাৰী, শাকো আছে ইয়াতে, ফুলো আছে গোটেইখিনি। এইফালে এয়া গুণ নাপায় তোমাক বেয়া পাব। জুৰি বাইদেউ বেয়া পাব।
এইখিনি আমাৰ ফুলনি বাৰী চাদৰ ওপৰত গুণ অকণ আৰু নিচিঙিবা গুণ নাপায় নহয় মই আপোনালোকক কৈ যাম কি আছে এডাল লেচু গছ এডাল এয়া তুলসী এডাল ভেন্দি গছ আছিলে হালধি ভেন্দি আৰু লগাইছে ক'ত দেখিছে নাই বাথটাবত মানুহে গা ধুবলৈ বাথটাব নাপায় আমাৰ আকৌ গছে ৰুইছে ভেন্দি লাগি আছে এইবোৰ এইটো বেলেগ প্ৰজাতিৰ দেখিছেই দেখা পাইছেনে খুব ভালকৈ ধৰিব পাৰিছেনে মই ধৰিব পৰা নাই এয়া ভেন্দি তুলসী গছ হালধি এয়া নেমু গছ এয়া কৰ্দৈ হালধি এয়া নেমু গছ এয়া তেজপাত দুডাল আছে সেইফালে এডাল আছে এইডাল আম গছ এডাল ইনডোৰ প্লান্ট হয় কি নাম নাজানো আৰু এয়া জেতুকা গছ তিতা কেৰেলা খাইছোঁ তিতা কেৰেলা লাগিছে জেতুকা গছ হালধি এইফালে আৰু এডাল নেমু টেঙা জবা ফুল এইডাল বেঙেনা এইটো লাগি আছে খাবলৈ বেয়া কিন্তু একদম কিবা আৰু মুখখন কিবা লাগি যায় তিতাই কম নে কেহাই কম কিবা এটা তাৰপিছত কিন্তু যদি অকণমান দেৰি নিমখত তিয়াই থওঁ তেতিয়া অকণমান বাৰু ভাল হয় খাবলৈ অকণমান আপোনালোকেও যদি কেতিয়াবা তেনেকুৱা লাগে আপোনালোকে ফালি পেলাই নিমখত আধা ঘণ্টামান তিয়াই থৈ দিলে তাৰ যিটো কিবা এটা ক'লা পানী এটা ওলাই যায় তেতিয়া তাৰপিছত অকণ খাবলৈ ভাল হয় আৰু তেতিয়া আমি বেচন বৰ কৰিহে ভাল পাওঁ মানে বেচন লেটিয়াই পেলাই এয়া ভেন্দি গছ লাগি আছে এইডাল চিনি ধৰিব পাৰিছেনে এইডাল আকৌ আমি গছ আলু বুলি কওঁ ইফালে আকৌ আপাৰৰ ফালে কাঠ আলু বুলি কয় ধৰিব পাৰিছে নিশ্চয় এইডাল কাঠ আলু এইফালেও ভেন্দিৰ গছ আছে বেঙেনা গছ আছে এইটো আকৌ বেলেগ জাতৰ বেঙেনা এই অকণমানি বগা বেঙেনা এতিয়া নাই যোৱা আকৌ কাঠালু যোৱা আগৰ এটা ভিডিঅ'ত গছৰ ওপৰত লগা কাঠালুখিনি কেনেকৈ ভাজি খাম আপোনালোকক দেখাইছোঁ সেইখিনি আকৌ সেইফালে দেখাই আছোঁ মই এইফালে কি গছ আছে অমিতা গছ জবা হালধি তুলসী এয়া জামু গছ এয়া ফুলৰ গছ অমিতা নয়নতৰা এয়া চিনি পাইছে নিশ্চয় মাটি কঁঠাল বা আনাৰস নহয় জানো এয়া আমৰ গছ এইখিনিয়ে আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে যদি ভাল লাগিছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গুণ চে বাই চে বাই আকৌ লগ পাম আন এটি ভিডিঅ'ত বাই